জানি গিয়ে খাতে যাইছি বমি করতে এলা কেলে কলগেট খা নমস্কাৰ মোৰ নাম আছে পৰমাক আপোনালোক সকলোকে ভাল ভিডিঅ' চেনেললৈ স্বাগতম জনাইছোঁ আৰু এতিয়া আমি গৈ আছোঁ বৰ্তমান মোৰ লগত আছে পাপু দাদা হাই আমি গৈ আছোঁ এনাই ঘৰলৈ আৰু এনাই ঘৰলৈ গৈছোঁ এটা কাৰণ তাত ভণ্টি আছে সেইকাৰণতে এটা প্ৰেংক কৰিম বুলি ভাবিছোঁ তাত হোৱাৰ কাৰণে বেলেগ এটা কাৰণত গৈছোঁ আমি বিশেষকৈ আৰু তাত এটা প্ৰেংক কৰিম আৰু আমি এতিয়া যাওঁ আৰু কেইটামান বস্তু ল'ম দোকানৰ পৰা আপোনালোক দেখাম গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া লৈ ল'লোঁ কলগেট আৰু বিস্কুট আৰু এতিয়া তাক খুৱাম কেনেকৈ খুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই তেতিয়া গম পাব ভালকৈ আৰু আমি এতিয়া আহি পালোহি দিৰৈ নদী এখন দিৰৈ নদী দেখিছে আৰু এই দলংখন পাৰ হ'ব নহয় গাড়ীখন আমি অলপ কনফিউজ হৈছোঁ কিন্তু গাড়ী পাৰ হ'ব বুলি শুনিছোঁ গতিকে পাৰ হ'ব লাগিব দলংখন অৱস্থা অলপ কাহিল যদিও মানে গাড়ী পাৰ হ'ব লাগে এতিয়া আমি যিটো বস্তু লৈ আহিছিলোঁ অৰিঅ' আৰু কলগেট আৰু এই কলগেটকেইটা বৰ্তমান আমি বনাম মানে আমাৰ কলগেট বিস্কুট হ'ব নামটো দিছোঁ কলগেট বিস্কুট অৰিঅ' বিস্কুট নহয় কলগেট বিস্কুট হ'ব তো আপোনালোকে চাওক কেনেকৈ বনাইছোঁ আৰু তাইক ভণ্টিক গৈতো খাবলৈ দিম তাইক খায় নে নাখায় যদি খায় তো প্ৰেংক হৈ যাব যদি নাখায় প্ৰেংক কেঞ্চেল তো আপোনালোকে চাই থাকক এতিয়া ফালিম এতিয়া কলগেট ইয়াত থৈ দিব লাগিব কিন্তু কলগেট দেখিবলৈ দিগদাৰ হ'ব ক্ৰীমখিনি অঁতৰাই ইয়াত মানে অলপ ভিতৰত কলগেট বহাম ইয়াৰ বদলি এতিয়া ইয়াৰ ভিতৰত কলগেট বহাম মানে ক্ৰীমটো বদলি কলগেট মই বনোৱা বিস্কুট দেই এইটো স্পেচিয়েল কলগেট বিস্কুট কাৰোবাক খাবলৈ মন গ'লে ক'ব অৰ্ডাৰ দিব এখন খাই বুলি নাখাবই চাগে টেষ্টটো পায় ন আমাৰ বিস্কুট ৰেডি হৈ গ'ল এই কলগেট বিস্কুট দুখন তিনিখন এতিয়া মোৰ কাৰণে হৈছে এইখন বিস্কুট মোৰ কাৰণে স্পেচিয়েল এইখন মোৰ কাৰণে এতিয়া আহি এনাই ঘৰ পালোহি গতিকে কথা বেছি নকওঁ ভিডিঅ'ত মই ওলাব নোৱাৰিম চাগে গতিকে ব'লক আৰু আৰু আহি এটা এনাই ঘৰ পালোহি কিন্তু যিটো প্লেন কৰিছিলোঁ ভিডিঅ' বনোৱা প্লেন কেঞ্চেল হৈ গ'ল মানে কি ভণ্টি ঘৰত নাই হয় নাই ভণ্টি নাই নহয় ক'ত গ'ল তাই এনাই আছে এতিয়া কিন্তু প্লেন কেতিয়াও কেঞ্চেল হ'বলৈ নিদিওঁ এতিয়া ভণ্টিহঁতক গৈ লগ কৰিম ভিডিঅ' বনাম দেই আপুনি চাপৰ্ট কৰিব না মোক তো এনাই মই যাম গৈ পিনি এতিয়া ভিডিঅ' বনামগৈ পথাৰলৈ যাওঁ এতিয়া প্লেন কেঞ্চেল হ'বলৈ নিদিওঁ এনাই গম পায় ন প্লেনটো কি নাপায় এনাই গম নাপায় তো যাওঁ এতিয়া গৈ ভিডিঅ' বনাব পথাৰলৈ যাম ব'লক কিমান দূৰ আছে আৰু কোনজনী হাইকেইজনী তিনিজনী আছে যে হাইকেইজনী হাইকেইজনী গতিকে তালৈ যাওঁ এতিয়া ব'লক দৰমহা কিমান পাইছ ঐ আৰু এতিয়া আহি পালোঁ সেই পথাৰ মাজত আছোঁ বৰ্তমান আৰু মৌচুমী ধান কাটি আছে আৰু ভণ্টিয়ে কাটি আছে দেখা কথা চালে হাই কৈ দে ভালনে আপোনাৰ হাই এটা কৈ দিয়ক অঁ ইয়াৰ পথাৰ মাজত আহিলোঁ এতিয়া আৰু ভাল লাগিছে আহি সিমানে আৰু আপোনাক গম পাইছে মই কেলৈ আহিছোঁ ভিডিঅ' বনাব আহিছোঁ ইয়াৰ প্ৰথম এটা ভিডিঅ' এটা বনাম আৰু তাৰপিছত হ'ব আৰু ইমানতে বিহু খাবি নি খাবি নি বিস্কুট অৰিঅ' আহিবি
একো কথাই পতা নাই ভণ্টি ক'লৈ গ'ল পিছে কেলে দাই দিব হয় মেম এই ধান কাটিলে মানে কি হয় কবি নি অকণমান কিমান দিগদাৰ হয় হা এনেকৈ ক'ব জানিব নাই প্ৰথমতে শেষা ক'ব লাগিব ইমান ভাগৰ লাগিছে ধান কাটি কৈ দে আকৌ ধান কাটিলে কেনেকুৱা লাগে ধানখিনি যেতিয়া ভাল হৈ থাকে তেতিয়াতো ভালেই লাগে থিয় হৈ থাকিলে যেতিয়া পৰি থাকে বোৱা ধান যেতিয়া এখনমান লাষ্টত যাবলৈ পাম তেতিয়া কঁকালটো অলপ বিষাই বিষাই লাগে আৰু কৈ দিয়ক ধানখিনি যদি পুৰা গুচাটো যদি সৰহকৈ হয় ধানখিনি পৰি থাকিলেও ভালেই লাগে যদি ধানবোৰ এলেং পেলেং হয় তেতিয়া ধান দাই বেয়া লাগে বিস্কুট খাই নালাগিলে বিস্কুট ঘৰলৈ যাবগৈ পাৰিবি নহয় ন বিস্কুটৰ কলগেট আনিছিলোঁ মই পেপে কৰিলে লগত নহয় যদি কলগেট হলদিন ফেন ওলালেহেঁতেন তই চাহ ভালকে ৰাইক হলি গোটেইটো খাই পেলালি তই কি তই খালি কলগেট হৈ চাহ সোমাই আছে চাহ মাজত কৈ পোৱা নাই এইটো ক হয় নাই কলগেট বিস্কুট খাই কেনেকুৱা লাগিলে সেইটো কৈ দে দেখা দে মুখখন অকণ ইফালে দেখা দে সেইটো নাখালে আকৌ বেলেগ দাউনি আকৌ বিস্কুট দিয়াৰ লগত নাখায় ন ইমান লোভিয়া নহয় ন বেলেগ দাউনিবোৰ লোভিয়া দাউনি মৌচুমী খালি নাই প্ৰথমতে নাখালি অকণ নাখালি তই এডোখৰ ভণ্টি খালি আধা আধি এইভাগে গোটেই এখন খাই দিলে এতিয়া হেৰি উকলি আছে এইজনীয়ে খালে অকণমান
তো আপোনালোকে দেখিলে আজি চবকে কলগেট খুৱাই দিলোঁ কমেণ্ট কৰি ক'ব আপোনাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু সিহঁতি বৰ্তমান মুকলিয়াই আছে আৰু এতিয়া মই বৰ্তমান আকৌ ঘৰলৈ ঘূৰি যাম এইটো কাৰণতে আহিছিলোঁ মই এইটো কামতে আহিছিলোঁ ইয়ালৈ বিশেষকৈ বাই বাই দেই বাই বাই যাওঁ দেই এইটো কামত আহিছিলোঁ পথাৰলৈ বিশেষকৈ মই আৰু একো কাম নাই চবকে কলগেট খুৱাই দিলোঁ ঠিক আছে তেতিয়াহ'লে ভিডিঅ' চাই কেনেকৈ কমেণ্ট কৰি ক'ব আৰু এনেকুৱা ধৰণৰ প্ৰেংক যদি লাগে তেতিয়াহ'লে অকল মোৰ চেনেলটোত পাব মোৰ চেনেলত বেলেগ ক'তো নাপায় তো ঠিক আছে তেতিয়াহ'লে নেক্সট ভিডিঅ' লগ পাম তেতিয়ালৈকে বাই বাই দিয়ক বাই বাই সেইটো চোৱা মই মৰণ দিছোঁ এতিয়া আপুনি কি কৰিছে জামি গিয়ে খাবলৈ আহিছো বমি কৰিছে এজা কেলে কলগেট খাই আকৌ খুব বমি কৰিছে এই মানুহে দুবাৰ কৰিলে আহিলে আকৌ বহি বহি বমি কৰিব পাৰিছে কি কাম কৰিলি বাৰু সেইটো প্ৰেংক কৰিছিলোঁ প্ৰেংক কৰিছিলোঁ বোলো প্ৰেংক আজি দিনটো লছ গোটেই কেইজনী নে দুজনী নে কেইজনী মানুহে কৈছে আকৌ লছ কৰিব পইচা উলিয়াই কি হৈছে কুলকুলিয়া দিলে হৈ যায় কুলকুলিয়া দিলে মানে অলপ কুলকুলিয়া দিব কৈছে কুলকুলিয়াইছিল না ওচৰতে সিহঁতি কুলকুলিয়াই নিদিলে আকৌ ভিতৰত থকাবোৰ চব ওলাই আহিছে কি ওলাইছে কলগেট নেকি একো নাই ঠিক হৈ যাব শিখাই যাব খালি ধান ৰস ওলাম ধান নাই যোৱা নেকি আকৌ সিহঁতি আকৌ ঘৰতে আছে বোলে আকৌ ভাত থাকিলে কি হয় এতিয়া আমি বহি আছে ই বহি আছে নেকি এতিয়া ভাত দিছো খাবলৈ এতিয়া আজি ভাল লাগে সিহঁতি খাই দিছে গম পাবলৈ খাওঁতে প্ৰথমতে মই কৈ দিছো তাৰপিছত সিহঁতক সিহঁতি আৰু বেয়া দিছে কলগেট বুলি গম পাবই লাগে খাওঁতে কৰ লাগিছে বুলি বেয়া দিছে মই গম পাব মই কৈ দিছো তাৰপিছত সিহঁতক সিহঁতি আকৌ ক্ৰীম লগাইহে চপিয়াই পিনি আগতীয়া খাইছে আকৌ ক্ৰীম লগাই খাইছে আকৌ ক্ৰীম লগাই কলগেট বুলি গম পাবই লাগে সিহঁতি সেইটো মানে কলগেটটো এনে খাই থাকে ন ডেইলি তাত মাজতে অসমৰ ৰাতিপুৱাহে খায় একো নাই দিয়ক কলগেট বেলেগ বস্তু মানে হেৰি হৈ যাব হস্পিটেল নিবলৈ নাই হোৱা আজি মানে কলগেট খাইছিলে মুখখন কিবা কিবা লাগি থাকে বাৰু সেইটো হয় বাৰু ভাত খাই পাপৰ চাপৰ ভাজি আনিলো সেইবোৰ সিহঁতি ভাত খাব পাৰিছে আৰু